বন্ধুসকল আপোনালোকে এই ফটোখনলৈ লক্ষ্য কৰকচোন ফটোখন লাহে লাহে জুম হৈ আছে আৰু এই ফটোখন ইমানেই জুম হ'ব যে আপোনালোকে হয়তো ইয়াৰ আগতে কেতিয়াও ফটো এখন ইমানলৈকে জুম হোৱা দেখা নাই এই ফটোখন জুম হোৱাৰ লগে লগে নতুন কিছুমান বস্তু ফটোখনত ওলাইয়ে থাকিব এই ফটোখন চাবৰ বাবে আপোনালোকে এটা ৱেবছাইটত যাব লাগিব সেই ৱেবছাইটটোৰ নাম মই আপোনালোকক কম কিন্তু তাৰ আগতে অকণমান ভিডিঅ'টো মই স্পীড কৰি দিছোঁ আপোনালোকে চাওকচোন কেনে পায় চাওক মই স্পীড কৰি দিছোঁ তথাপি ভিডিঅ'টো তোৰ জুম হৈয়ে আছে আৰু এতিয়াও জুম হৈয়ে আছে শেষ হোৱাই নাই সঁচাকৈ আচৰিত ফটো এখনো যে ইমান এনেদৰে বনাব পাৰে মানে ভাবিলে আচৰিত লাগে আপোনালোকে এই ৱেবছাইটটো চাবলৈ প্ৰথমে যাব লাগিব গুগলত ইয়াত আপোনালোকে আহি কেনে লিখিব ZWMQUILT এই বুলি লিখি আপোনালোকে সাৰ্চ কৰি দিব তাৰ পাছত আপোনালোকে প্ৰথম লিংকটোত ক্লিক কৰি দিব তাৰ পাছত আপোনালোকে চাব অলপ টাইম 5 সেকেন্ড মান ৰখিব লাগিব তাৰ পাছত এই মানে ফটোখন নিজে জুম হৈ থাকিব আৰু জুম হৈয়ে থাকিব আপোনালোকে চাব বন্ধুসকল আগলৈ মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো দবাই দিব যাতে মোৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম ধন্যবাদ